আজি যাব লৈছো ফুৰিবলে কলকাতালে বুলি যেহেতু মানে ৰাতিপুৱা সোনকালে উঠিলো আৰু মোৰ ভিডিওটো আৰম্ভ কৰিব থাকি গল এটা ভিডিও লৈছিলো কিন্তু ডিলিট হৈ গল মই ভাবিলো যে এবাৰ ভয়েস ওভাৰ দিয়ে ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু কলৈ ফুৰিব গৈ আছো বাৰু মই হেটো আপোনালোকক ভিডিওত দেখাই থাকিম তো বলক মোৰ লগত আপোনালোকেও চাব আজি কলকাতাখন আৰু এটা গৈ আছো ট্ৰেইনলে টিকেট ফাৰ্স্ট টাইম উঠিম গাইস মেট্ৰো ট্ৰেইনত So guys, it's a metro train of Rishi Kino boat. Boat here guys. Boat wala sidara na baluti hoy yes. Aru itia mane train pa namisu aru goi asu gai loi tar pasat jam kot na janu. Goi thaka pisat apnalok janai asu. So guys, itia ami অটো ৰখি গৈ আছো কালী মন্দিৰলে আৰু কালী মন্দিৰ পাই আপোনালোকক দেখাই আছো সো গাইস ইয়াত মানে আহিলো আৰু ফাৰ্ষ্টে ক'লে যে চৰকাৰী হয় ইয়াত কোনো ধৰণৰ পইচা নালাগে ফাৰ্ষ্ট দিলে চেণ্ডেল থবলৈ আৰু তাৰ পিছত ক'লে প্ৰসাদ ল'বলৈ প্ৰসাদ এতিয়া ক'লে যে নলো এবাৰ মানে সিধা কৈছে যে চেণ্ডেল ল আৰু গুচি যা চেণ্ডেল লৈছো মই কৈছে যে চেণ্ডেল ল আৰু গুচি যা মানে এনেকুৱা ব্যৱহাৰ ইয়াত কি ক'ব তো এতিয়া চেণ্ডেল লয় মানে এনেকুৱা অৱস্থা কৰে তো আহিলে যে ইয়াত ফুটুত চেণ্ডেল বা এনেকৈ একো নথব আপোনালোকৰ মানে ৰিক্স আছে এইবিলাকত ৰিক্স ব্যাগে কি আছে টাকা পয়সা মোবাইল নেই তো একটা কোণে রাখো দাঁড়া আমি এনে আৰু এতিয়া ওলাই আহিলো মন্দিৰৰ ভিতৰত সিহঁতে ভিডিঅ' বনাব নিদিলে গম পাইছে কি হ'ব ভিডিঅ' বনাইছিলো কিন্তু সঁচা কথা কৈছো এনেকৈ বেয়া লাগে আমাৰ প্ৰসাদখিনি দেখিছিলে ভিডিঅ'টোত দেখিছিলে কিমান কণ লৈছে সেইখিনি প্ৰসাদত 800 টকা লৈছে 800 টকা না 800 টকা লৈছে মানে ভাবক কি বুলি ভাবিছে আৰু চেণ্ডেল থওঁতে ফাৰ্ষ্ট ক'লে যে ফ্ৰী আৰু তাৰপাছত সেয়াও পইচা খুজিছে মানে অকণমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে প্ৰব্লেম হ'ব বা বেঙা মানুহ আহিলে অকণমান প্ৰব্লেম হ'ব সেইটো কাৰণে অকণমান চাই চিতি আহিব নিজৰ ঘৰৰ প্ৰসাদ লৈ আহিব প্লিজ নিগেটিভ কমেণ্ট নিদিব কাৰণ যিটো দেখিছোঁ সেইটো কৈছোঁ আৰু এতিয়া নক'ব যে মই ইয়াত আহি বেয়া বদনাম গাই আছোঁ বা কিবা যিটো সঁচা সেইটো কৈছোঁ যিহেতু মই ভিডিঅ' বনাইছোঁৱে সেইকাৰণে যিখিনি হয় মই সেইখিনিও কৈ দিছোঁ আৰু যদি ইয়াৰ পৰা কোনোবাই চাই আছে তেনেহ'লে সিহঁতে বাৰু গম পাবই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ বাকী ঠিকেই আছে ইমানখিনি আৰু এতিয়া বেলেগত যাম ফুৰিবলৈ তাৰ ভিডিঅ' আপোনালোকক দেখাই আছে আপোনালোকে চাই যাব গাইছ এতিয়া আমি পুৰি খাবলৈ লৈছোঁ আৰু পুৰিটো এনেকৈ কৈ দিছোঁ মানুহজনী চাই কেনে হাঁহি দিছে গাইছ পুৰি খাব লৈছোঁ আৰু আমাৰ আই একো নাখালে এতিয়া খাই আৰু নাৰিকল নাৰিকল কাটি আছে তো গাইছ নিজে চাই কেনে দিব দিছিলে কিন্তু মই মানে চাবলৈ নাজানো এইটো ধৰা তো গাইছ বাকীখিনি দেখাই আছোঁ আকৌ গংগাৰ নদীত আহিছোঁ মানে মেইন ঘাটটোত চবেই গা ধুই আছে আমি গা ধুব হাত ধুই দি ল'ম গংগা নদীৰ পাৰত মানে মুণ্ডন কৰি আছিলে আৰু এতিয়া চাগে যাম ফেৰীত আমাৰ এইবোৰ দেখাই দিছোঁ তাই খালি কেমেৰা অন কৰিলে ক'ব মোকো দেখাই দে এতিয়া আছোঁ আমি ফেৰীত আৰু ফেৰীৰ পৰা গৈ আছোঁ হাওৰা ব্ৰিজলৈ এয়া আগত আছে ইয়াৰ পৰা তেনেকৈ দেখা নাপাব তো তাত গৈ পাই আপোনালোকক দেখাই আছোঁ ঠিক আছে আৰু এতিয়া আমি বৰ্তমান আছোঁ হাওৰা ব্ৰিজত এটা চাইডে মানে মানুহ যায় আৰু এটা চাইডে গাড়ী হ'ব চাগে ৰাইজ অকণমান আৰু ইয়াত দোকানো আছে কাষেৰে দোকান আছে আৰু বেগৰ দোকান আছে আৰু ফল মূলৰ দোকান আছে সব দোকানে পোৱা যায় গাইছ বহুত বেছি গৰম আৰু এইবোৰ মানে এইবোৰ দোকানৰ দামটো অলপ বেছিকৈ কৰে মানে অকণমান বেছি হয় আৰু এতিয়া কিবা এটা খাবলৈ আহি গ'লোঁ ভিডিঅ'তে
ভাত খাব বাহঁতে ভাত খাব কিন্তু ভাত খাব নোৱাৰিম মই আৰু ভণ্টি তো সেইটো কাৰণে আমি ষ্টিং আৰু কেক লৈছোঁ এয়া কেক খাম মানে বহুত কষ্ট হৈছে ইয়াত আহি মানে বহুত বেছি ৰ'দ আৰু খোজকাঢ়িব লাগে আৰু তেনেকৈ গাড়ী নাপায় মানে আৰু বহুত বেছি দাম এতিয়া বজাৰ এখন আছে তাত যাম বৰ বজাৰ তাত যাম আৰু তাত যাই বস্তু অলপ কিনিবলৈ চাম যদি বস্তু কম দামত তো গাইছ এতিয়া আহি পালোহি হাওৰাৰ বৰ বজাৰ ইয়াত হেনো বস্তু কম দামত পোৱা যায় তো চাওঁ কি কি কম দামত পোৱা যায় বস্তুখিনি বাৰু দূৰৰ পৰা ভালেই লাগিছে ওচৰৰ পৰা কি হয় নাজানো আৰু কাৰণ যোৱাবাৰ বজাৰখনতো ওচৰৰ পৰা ভাল লগা নাছিলে কিন্তু দূৰৰ পৰা ভাল লাগিছিলে এতিয়া চাই চাই গৈ আছোঁ কিবা কিনিলে দেখাই আছোঁ ৰ'ব আৰু এতিয়া আহি পাইছোঁ এই মানে শাৰী দোকান আৰু শাৰী চাই আছোঁ দেখাই আছোঁ আপোনালোকক কিমান দাম হয় সেইটো কৈ আছোঁ বাৰু চাহিলো মানে ইয়াত বস্তু নিবলৈ কিন্তু যোনখনতে সোমাইছে সেইখনে দাম বহুত বেছি হয় ইয়াতো দেখো ৰাইচ মানে আমি ইউটিউবত চাই গৈছিলোঁ যে ইমান কম দামত বস্তু পোৱা যায় বুলি আৰু সিহঁতকো ক'লোঁ যে ইউটিউবতটো এনেকৈ দেখাইছিলে যে ইমান কম দামত পোৱা যায় তেখেতলোকে ক'লে যে ইউটিউবত আধাতকৈ বেছি মিছা কথা কোৱা হয় সেইকাৰণে ইউটিউবৰ কথা বিশ্বাস কৰি নাহিবলৈ তো আপোনালোকেও কওঁ যে ইউটিউবৰ কথা বিশ্বাস কৰি আপোনালোকে তেনেকৈ নাযাব যে 20-30 টকাতে পাই যাব তেনেকুৱা নহয় আৰু এতিয়া বেলেগ এখন দোকানত আহিছিলোঁ মোবাইলত চাই 75 টকা 100 টকা 200 টকা এইবিলাক বস্তু চাই নাহিব দামটো ইয়াত বেছি হয় দোকানীয়ে নিজে কৈছে দেই ৰাইচ মই কোৱা কথা নহয় এইটো আৰু ইয়াত বেলেগত সোমাইছোঁ ফুটপাথৰ দোকানত দামখিনি অকণমান কম বেলেগতকৈ আৰু চাই আছোঁ ৰ'ব ইয়াত ভণ্টিৰ কাৰণে ফ্ৰক ল'লোঁ আৰু টিকলিৰ কাৰণে তাৰ মাইকীয়ে কিবা কিবি লৈছে ভণ্টিৰ কাৰণে ফ্ৰক লৈছোঁ এনেকুৱা হোৱাইট কালাৰৰ দেখি ভাল লাগিছে ৰাইচ 180 পাইছোঁ আমাৰ তাত 300 বা 350 মান ল'বই তো মানে ফুটপাথৰ মানে এইবিলাক ভাল মানে কিন্তু এইবিলাকত যিবিলাকত মানুহে মাতি মাতি লৈ যায় যে কম দাম ইমানখিনি পাঁচ ষ্টাৰ্ট ইমানখিনি সেইখিনি নাযাব আহিলে নাযাব ফুটপাথৰ পৰাই ল'ব সেইটোৱে ক'ম আৰু গাইছ এতিয়া মানে বজাৰৰ পৰা আহিলোঁ কিন্তু এখন বজাৰ এৰি থৈ আহিলে সেইখনত বোলে বস্তু দাম কম নাজানো হয়নে নহয় আৰু এতিয়া আহিছোঁ তাৰকাগৃহ চাবলৈ তাৰকাগৃহ চাবলৈ মোবাইল চাগে ভিতৰত এলাউ নাই দেই মই জানামতে তাত নিদিয়ে যিহেতু ইয়াতো নিদিব পাৰে আৰু গাইছ মানে 2টা বজাত আৰম্ভ হ'ব সেইকাৰণে আমি অকণমান চৰ্দা খাবলৈ আহি গৈছোঁ যিহেতু গেছ বহুত বেছি হৈ গৈছে তো সেই গতিকে খাবলৈ আহি গৈছোঁ আৰু যেতিয়া মানে টিকেটটো কাটা হৈ যাব আৰু আৰম্ভ হৈ যাব তেতিয়া যাম আৰু যাই কিনে চামগৈ তাত কেমেৰা এলাউ নাই যিহেতু সেইকাৰণে মই অকণমানে ভিডিঅ' কৰিছোঁ আৰু তাত যিহেতু ব্ৰাইটনেছটো কমাবলৈ দিয়ে সেইকাৰণে ভিডিঅ'টো ভাল নহ'ল গাইছ ভিডিঅ'টো আৰু বহাই নাথাকোঁ ইমানতে সামৰণি মাৰিছোঁ আজিৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেখিছে নহয় তেতিয়ালৈ একেবাৰে অৱস্থা বেয়া হৈ থাকিলে জলদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই